Oh, shit. তো কি খবৰ সকলোৰে তাহলে আহক ভিডিওটো আৰম্ভ কৰো এইবাৰ গৰমৰ প্ৰকোপ ইমানেই বাঢ়িছে যে মাইনাহতে থাকিব নোৱাৰি মাটিতে ঘঁহিব ধৰিছে আৰু মাইনাহত তোমালোকে যি ধম ধমকে মাৰিবলে ধৰিছা ঠেঠেলা হৈ যাব চাবা এবাৰ তলৰ ফালে এবাৰ ওপৰ ফালে কি মানে এইবোৰ পাৰিছা মজা পাৰিছা পাৰিলে আৰু নতুন পোষ্ট কেইটামান শিকি ল'বা আৰু ভাল লাগিব এতিয়াতো ওপৰ ফালে তলৰ ফালে এনেকুৱাহে হৈ আছে কাষৰ ফালে ইফালে মানে শিকি ল'বা আৰু যিমান পাৰা আজিকালি টেলেণ্টৰ কথা কি ক'ম আৰু ইহঁতৰ আৰে মাইনাহত ৰিল বনাইছা বনোৱা কিন্তু হানি দিবলৈ হেতুহে বিচাৰি পালাগে নেকি মাইনাহত হানিছা ঠিকেই কৰিছা হ'লেও যতে ততে হানি দিলে অলপ অসুবিধা হয় আৰু এইকেইটাও সেই একে পানীৰ মাছ আৰু ये लोग कहां से आते हैं আৰে ভাইহঁত কিয় এনেকুৱা কৰি থাকা তোমালোকে মানে গানতে হওক ৰভাব টেঙাতে হওক যতে নহওক আৰু মানে আচৰিত জেগাত হাতখন ভৰাই দিব পাৰিলে হ'ল আৰু লাইকহে লাগে নে কি যিবোৰ দেখা পাই আছো লাইক আৰু কমেণ্টৰ বাবে বাবু মাইনাহঁতে কেইদিনমানৰ পাছত লেংটা হৈ নাচিব চাগে কাৰণ যিবোৰ দেখা পাই আছো ভৱিষ্যতে যে এনেকুৱা নহ'ব কোনো মানেই নাই বাবু মাইনাহঁত তোমালোকৰ যদি টেলেণ্ট আছে ন বুহাত আৰু ৰভাব টেঙাত হাত নভৰোৱাকেও তোমালোকে ফেমাছ হ'ব পাৰিবা এইবোৰ অসভ্যালি কিয় কৰা অসভ্যালি নকৰাকেও বহুত ফেমাছ হৈ আছে এইবোৰ নকৰিবাচোন বেয়া কথা হয় বাবু মাইনাহঁত তোমালোকৰ যি উৎপাত হৈছে ন পোকৰ জলকীয়া লগালেহে শান্ত হবি চাগে কলিজা তুমি আচলতে ল'ৰা নে ছোৱালী মতা নে মাইকী ধৰিবই পৰা নাই মানে তোমাক দেখাত মতা আৰু মাইকীৰ মাজৰটো যেন লাগিছে কি গম পাইছেই আৰু আজিকালি থাৰ্ড জেণ্ডাৰবোৰক ধৰিবই নোৱাৰা হৈছো ল'ৰা নে ছোৱালী মতা নে মাইকী এইটো কি ধৰিব পাৰিছে নেকি বাৰু নহ'লে একো ধৰিব পৰা নাই আমাৰ কলিজাজনীকো দেখি তেনেকুৱাই লাগিছে ৩ নম্বৰতে পৰে নেকি সুন্দৰ সুন্দৰ নাচিছা বিহু বুলি ক'লে কোনোবা ৰখি থাকিব পাৰে জানো এই আমাৰ ককাইদেউ ৰখি থাকিব নোৱাৰিলে পুৰা দি দিছে আৰু টিহি যি কি নহওক আমাৰ এই অসমীয়া সংস্কৃতিটো যে জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে তাৰ বাবে কিন্তু মোৰ ফালৰ পৰা তোমাক ধন্যবাদ দিছো চেলুট বাবু মাইনাহঁত তোমালোকক কৈছো শুনা প্ৰেম কৰিলে এনেকুৱাকে কৰিব লাগে আজিকালি বাবু মইনাহঁতে কাপোৰ সলোৱা দি জিএফ বিএফ ফলায় এইবোৰ ভাল কথা জানো আৰু তোমালোকে সঁচা প্ৰেম কৰা সঁচা প্ৰেমৰ মজা আছে তাত সুখ দুখ আবেগ অনুভূতি ইত্যাদি ইত্যাদি গোটেইবিলাক সোমাই আছে এই কাপোৰ সলোৱাটো ভাল কথা নহয় দেই সঁচা প্ৰেম কৰিবলৈ শিকা সঁচা এই ডব্লিউটোত হীৰা লুকাই আছে হীৰা তোমালোকে ডব্লিউটো দেখিলা কিন্তু হীৰা টুকুৰা চাগে বিচাৰিয়ে নাপালা হীৰা টুকুৰা ক'ত বিচাৰি পাবা বাকী চব খুলিব লাগিব তেতিয়াহে হীৰা টুকুৰা দেখা পাবা তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব ধন্যবাদ